বন্ধুসকল আজি আমাৰ চেনেলৰ এটা নতুন ব্লগ ভিডিঅ' হ'ব আমি ভাবা নাছিলোঁ যে হ'ব হঠাতে হৈ গ'ল চুইচ গেটলৈ যাই আছোঁ আমি এই চাওক চাওক আমাৰ এতিয়া চাওক এই কৈছোঁ চাই আটা মুখখন ঢুকাই দিয়ে আমাৰ আৰু কেন অক্টোবৰ বাবা যিটো এটা চাটুক চৰৱা হাওৰা ব্ৰিজ এই উঠিলোঁ এইফালে ফুটবল ফিল্ড চাওক হাৰিমুৰা কি এই জেৰা কোৱা নাযায় এইবিলাক কথা এইগিলা চাওক এইগিলা কি মাছ মাৰে এইগিলা বৰ্তমান এই লকডাউনত এই মাছে খালি টেমি মাছ ডলফিন এইগিলাই উঠে বন্ধুসকল হাওৰা ব্ৰিজখন পাৰ হৈ এতিয়া আমি লণ্ডন ব্ৰিজখন পাব হৈছোঁহি চাওক পাম আৰু অলপ দেৰি পাছত ইয়াতে ফাঁচি গৈছে আমি এতিয়া ঠেলাব যাই আছোঁ লণ্ডন ব্ৰিজখন নাপোৱাতে এই এটা আমার লন্ডন ব্রিজের এইটাও আমার পানি এইটো আমার ডিরেক্টর আর এইফালে হল আমার অক্টোবর বাবা দুজনে কাহা মানে কাষে দি যাই আছে পুরা ফুৰি ইফালে আমার মোটামুটি আমি 500 কিলোমিটাৰমান আহিলোঁ আৰু এতিয়াও 200 কিলোমিটাৰমান যাব লাগি আছে যাব লগা আছে আছোঁ আৰু যাই বন্ধুসকল খোজকাঢ়ি যাব লগা হ'ল আমাৰ BMW এই ৰাস্তাতে যাব নোৱাৰে বোলে উপায় নাই ইয়াৰ ফাইনেলি আমি পালোঁ লাহে পালোঁ এতে হ'ব এইবাৰ আমাৰ DSLR দিয়া ফটো উঠা মাইৰ কাই কত পিক উঠে কি ষ্টাইলত এইটো হৈছে আমাৰ DSLR এইটো বেছি নহয় 15,000 মান লৈছে কম দামতে পাইছোঁ এইখন হৈছে টাইটানিকখন চাওক টাইটানিকখন ওচৰত যে দুখাই দিলোঁ এইখন হৈছে টাইটানিক ইয়াতে আমি আজি চবে উঠিম বুলি ভাবিছোঁ এই আহি পালোঁ আমাৰ মঞ্জিল চাওক কি চালিয়া ভিউ চাওক ওচৰত চাৱাৰ বাগান খেতি হাৰিয়ালি এই এইটো হৈছে পাচিলা সাইড পাচিলা মানে ইংলিছত ক'ব লগা হ'লে কি ক'ব এটা বেকগ্ৰাউণ্ড বেকগ্ৰাউণ্ড আৰু এতে দিছে জিয়াল বোৱালি বঞ্চি দিছে এই মাছ এই DSLR ফটো উঠাই ষ্টাৰ্ট পোষ্ট দে এতে কি কয় স্ক্ৰীনশ্বট মাৰি হেনা ল'ব লাগিব সন্ধিয়া হৈ আহিল ফটো চটো উঠা হ'ল আমাৰ এতিয়া ফটো ভাল নহয় আৰু এইখানে আমি যাবলৈ ওলালোঁ এতিয়া নহ'লে কৈ পাওঁতে 500 কিলোমিটাৰ 700 কিলোমিটাৰ আহিলোঁ আৰু 700 কিলোমিটাৰ যাব লাগিব এইবাৰ খোজকাঢ়ি যাব লাগিব 200 কিলোমিটাৰ BMW খন বা আছে নে ক'ব নোৱাৰোঁ বন্ধুসকল এইখিনিতে সমাপ্ত দে বাই চবে বাই দে বাই আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন হ'লে